হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকে চাই আছে আছাম মিঠাই। আপোনালোকে হয়তো ট্ৰেইনত জাৰ্ণি কৰিছে, কাৰণ ট্ৰেইন হ'ল এনেকুৱা এখন গাড়ী বা এনেকুৱা এখন বাহন যাৰ দ্বাৰা আমি লং জাৰ্ণি কৰিবলৈ সহজ হয় আৰু অতি কম খৰচতে আমি লং জাৰ্ণি কৰিব পাৰোঁ। কিন্তু আপুনি জানেনে এখন ট্ৰেইনৰ মাইলেজ কিমান হ'ব পাৰে? যদি আপুনি নাজানে তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে ভৱিষ্যতে এনেকুৱা নতুন ভিডিঅ' সদায় পাই থাকে, আৰু ওচৰতে থকা ঘণ্টা আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ। ভাৰতীয় ৰেলে এতিয়া লাহে লাহে ভাৰতৰ কিছুমান ঠাইত ইলেক্ট্ৰিক ট্ৰেইন ব্যৱহাৰ কৰিছে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে ডিজেলৰ খৰচ কমোৱা, যাতে ৰেলৱে বিভাগৰ ডিজেলৰ খৰচ কমে। কিন্তু যিবোৰ ঠাইত এতিয়ালৈকে ইলেক্ট্ৰিক ট্ৰেইনৰ সুবিধা দিব পৰা নাই, সেইবোৰ ঠাইত এতিয়াও ডিজেল ট্ৰেইন চলি আছে। এতিয়া আমি জানোচোন আহক যে এখন ট্ৰেইনৰ অৰ্থাৎ এটা ডিজেল ইঞ্জিনৰ ডিজেল টেংক কেপাচিটি কিমান হ'ব পাৰে, অৰ্থাৎ সেই ডিজেল ইঞ্জিনৰ ডিজেল টেংকটোত কিমান লিটাৰ ডিজেল আপোনাৰ ধৰিব, সেইটো আমি জানোচোন আহক, আৰু কেনেকৈ ইয়াৰ মাইলেজ উলিয়াব পৰা যায়। ডিজেল ইঞ্জিনৰ 3টা ভাগ থাকে, অৰ্থাৎ 3টা ভাগত ডিজেল ইঞ্জিন ভগোৱা হৈছে। অৰ্থাৎ ট্ৰেইনৰ যোনটো ডিজেল ইঞ্জিন হয় সেইটো 3 ধৰণৰ হ'ব পাৰে, আৰু সেই ডিজেল ইঞ্জিনৰ কেপাচিটি হিচাপত ডিজেল টেংকবোৰো 3টা ভাগত ভগোৱা হৈছে। যেনে ডিজেল টেংক 5000 লিটাৰ, ডিজেল টেংক 5500 লিটাৰ আৰু ডিজেল টেংক 6000 লিটাৰ। এই 3টা ভাগত ডিজেল টেংকবোৰ ভাগ কৰা হৈছে, আৰু এই ডিজেল ইঞ্জিনবোৰৰ প্ৰতি কিলোমিটাৰ মাইলেজ গাড়ীখনৰ লোডৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ গাড়ীখনত কিমান মানুহ কঢ়িওৱা হৈছে বা গাড়ীখনৰ বেগত কিমান দবা লগোৱা হৈছে। যদি গাড়ীখনৰ অৰ্থাৎ ট্ৰেইনখনৰ 24টা দবা লগোৱা হয়, দেন সেই গাড়ীখনৰ অৰ্থাৎ সেই ট্ৰেইনখনৰ মাইলেজ হ'ব 6 লিটাৰ ডিজেলত 1 কিলোমিটাৰ মাইলেজ। আৰু যদি সেই ট্ৰেইনখন 12টা দবাৰ পেছেঞ্জাৰ ট্ৰেইন হয়, তেতিয়াও সেই ট্ৰেইনখনৰ মাইলেজ 6 লিটাৰ ডিজেলত 1 কিলোমিটাৰ হ'ব। কাৰণ পেছেঞ্জাৰ ট্ৰেইন আপোনালোকে জানে প্ৰতিটো দবাত ৰখাই অৰ্থাৎ প্ৰতিটো ষ্টেচনত ৰখাই যায়। গতিকে ইয়াৰ বেগ ধৰাৰ কাৰণে সেই গাড়ীখনৰ সেই পেছেঞ্জাৰ ট্ৰেইনখনৰ মাইলেজটো কম হয়। আৰু যদি সেই ট্ৰেইনখন 12টা দবাৰ এখন এক্সপ্ৰেছ ট্ৰেইন হয়, তেনেহ'লে সেই ইঞ্জিনটোৱে 4 লিটাৰ 500 গ্ৰাম ডিজেলত 1 কিলোমিটাৰ মাইলেজ দিব। গতিকে আপোনালোকে গম পালে যে এখন ট্ৰেইনৰ মাইলেজ কিমান হ'ব পাৰে, বা এখন ট্ৰেইনৰ কিমান কেপাচিটি ডিজেল ধৰিব পাৰে, কিমান ডিজেল টেংকটো কিমানৰ হ'ব পাৰে, সেইটো আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা গম পালে। গতিকে আজি ভিডিঅ'টো ইমানেই, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ, বাই বাই, টেক কেয়াৰ।